নমস্কাৰ ৰাইজ, মই দেৱজিৎ। আজি বিশেষ এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। চাওকচোন, আজি কোনো মহৰ ভিডিঅ' নহয় আৰু কোনো যুঁজৰ ভিডিঅ' নহয়। চাওক, চবপিনে সেউজীয়া পৰিৱেশ আৰু আমি এতিয়া গৈ আছোঁ এখন বিশেষ থানলৈ। এই থানখনলৈ যাবলৈ হ'লে আপোনালোকে যদি জাজৰি পাৰ্কআলিৰ পৰা আহে, এই ৰাস্তাটো আমি আহি থকা ৰাস্তাটো আহিব লাগিব। আৰু যদি আপোনালোকে দলং ঘাটৰ পৰা আহে, তেতিয়াহ'লে আপোনালোকে সেই ৰাস্তাটোদি আহিব লাগিব, যিটো আপোনালোকক এতিয়া বৰ্তমান দেখাম। এই ৰাস্তাটোদি আহিব লাগিব। এই ৰাস্তাটোদি আপোনালোকে দলং ঘাটৰ পিনৰ পৰা আহিব পাৰিব। চাওক, এইপিনৰ পৰা আহিলে আপুনি জাজৰি পিনৰ পৰা আহিব লাগিব। এই ৰাস্তাটোদি আপোনালোকে আহি থাকিব, আহি আৰু আগতে এটা তিনিআলি পাব। তিনিআলি লেফ্ট ছাইডে সোমাই দিলে আপোনালোকে কপাহা ছাইডে গুচি যাবলৈকে আপোনালোকে গৰখীয়া থানখন পাই যাব। সেইপিনৰ পৰা আহিলে চাবুকদাৰ পিনৰ পৰা আহিব পাৰিব। এতিয়া আমি চিধা গৈ থাকিলেকে অলপ গৈ পিনে আমি থানখন পাই যাম। মোৰ লগত আছে ধ্ৰুৱ আৰু লগতে মই আছোঁ। আৰু চাওক, ইমানকৈ ভিডিঅ'ত ওলাবলৈ মন নাযায় আৰু এতিয়া গৈ আছোঁ আমি বৰ্তমান থানালৈ। আৰু অলপ যোৱাৰ পাছত আমি থান পাই যাম। সকলো পিনে সেউজীয়া পৰিৱেশ চাওক। সেইপিনে হৈছে এখন সোণাইখন চাওক। আৰু লগতে বিশেষ কিছু কথা আজি বুজিব পাৰিম। এইবাৰ মানে আমাৰ থানখনত পতা হৈছে আপোনাৰ ৰূপালী জয়ন্তী। ৰূপালী জয়ন্তী কিমান বছৰত পতা হয় আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু বিশেষকৈ মই জনামতে মানে কি আৰু 50 বছৰ বুলি মই শুনিছোঁ। আৰু মই ইমানকৈ নাজানো, অভিজ্ঞতা নাই তেনেকুৱা বিষয়ে, আৰু মই নাজানো। আৰু যদি ভুল হয় মোক ক্ষমা কৰি দিব। অলপ আমি এতিয়া গৈ আছোঁ, চব পিনে মানে বগৰী গছ। আৰু আপোনালোকে চাওকচোন কিমান বগৰী গছ আছে। আপোনালোকে আহি হয়তো বগৰী পূৰা খাব পাৰিব, এনজয় কৰিব পাৰিব ধুনীয়াকৈ মানে যিমান বগৰী খাব মানে। চাওকচোন কিমানখিনি কাম আগবাঢ়িছে আৰু কি হৈছে কি নাই হোৱা, তাত আমি সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম। আহি আমি এতিয়া বৰ্তমান পাই গৈছোঁ থান, গৰখীয়া থান। চাওক, সাৰ্বজনীন বৰজান গৰখীয়া থান। ই পূৰা স্কুটি সোমোৱাই দিলে আৰু যি কেঁচা মাটি হৈ আছে। ৰাস্তাটো নতুনকৈ বনাইছে যিহেতু, ৰাস্তাত মানে ইয়াতে বনাই আছে আপোনাৰ মেলা, পূৰা তাত মেলা হ'ব, পূৰা কামত লাগি আছে। আৰু চাওকচোন এইপিনেদি, আৰু এইপিনেদি পূৰা 90% কাম হৈ গৈছে। এইটো এটা ঘৰ বনাই আছে আপোনালোকেতো, মই ক'ম বাৰু, বিশেষকৈ এইটো ক'ম বাৰু কি ঘৰ বনাই আছে। আগতীয়াকৈ আমি সিমান বাৰু ঘূৰি আহোঁ ব'লক। এইটো কি ঘৰ বনাই আছে মই আপোনালোকক কৈ আছোঁ বাৰু। ইয়াতে যিহেতু 12 তাৰিখে হেমন্ত বিশ্ব শৰ্মা উইথ ছাৰ ইয়াত আহিব, মানে মামা, আৰু ইয়াতে আহিব। চাওক, ইয়াত কিমান ধুনীয়াকৈ এটা হ'ল বলকৈ কাম লগাই আছে। আৰু কামত চাওকচোন কিমান মানুহে কাম কৰি আছে। এইপিনেদি হৈ আছে আপোনাৰ ভোজনালয়। আপোনালোকে আহি পেলাই ইয়াত খিচিৰি খাব পাৰিব। আৰু চাওক, গোটেই কামবোৰ কিমান পৰিপাটিকৈ কৰা হৈছে। আৰু এইপিনে তাতে এজন চিনাকী মানুহ তাতে মাত দিলে, এই দেৱজিৎ দাদা বুলি। মই বাৰু বুলি মাত খাটিলোঁ। আৰু এইপিনে চাওক কিমান ভাল লাগিছে, য'তে মানে এজন মানে চিনাকী মানুহ হ'লে বহুত ভাল লাগে দিয়কচোন, নহয় জানো। চাওক কিমানখিনি কাম আগবাঢ়ি গৈছে। আৰু এইপিনেদি শ্লপিং কৰি আছে, ফ্ল'ৰ কৰি আছে। মানে ফ্ল'ৰটো আপোনাৰ পূৰা হৈ গৈছে আৰু বেছি নাই, মানে 90% হৈ গ'ল আৰু 10% কাম আছে। আৰু চাওক, এয়া কিমান সুন্দৰকৈ বনাই গৈ আছে। এইটো হৈছে অতিথি ৰভা। ইয়াতে আহি সকলো অতিথি আহি পেলাই ইয়াতে বহিব পাৰিব। আৰু চাওক, ইয়াতে বহিব আৰু গোটেই মানে যিমান আহল বহলকৈ এটা সুন্দৰভাৱে এটা পৰিকল্পনা হাতত লৈছে। কি সুন্দৰকৈ ৰূপালী জয়ন্তী, কিমান মানে সুন্দৰ লাগিছে। আৰু চাওকচোন, ইয়াতে মানে বহিব আৰু ইয়াতে মামা ভাষণ দিব। আৰু ইয়াতে যিবিলাক হ'ব, আৰু ইয়াতে মামা যিবিলাক কয় আৰু তাতে সকলো ৰাইজে একান্ত মনে শুনিব যে কি হ'ব কি নহয়। এইপিনে চাওক, আমি এতিয়া ভিতৰলৈ সোমাই যাম, এবাৰ মানে মঞ্চৰ ভিতৰলৈ যাম। আৰু লগতে ধ্ৰুৱ আগত গৈছে, মই এবাৰ যাওঁ বোলে, যাব দিছোঁ তাক। আৰু চাওক, ইয়াৰ ওপৰলৈ গৈ আছোঁ। আৰু কেনেকুৱা মানে ডেক'ৰেশ্যনটো কেনেকুৱা আছে আপোনালোকে নিজে কমেণ্ট কৰি ক'ব। ডেক'ৰেশ্যনটো ভাল লাগিছে নে বেয়া লাগিছে আপোনালোকে ক'ব। আৰু লগতে চাওক কিমান সুন্দৰ, মানে
নকওঁ আৰু কি বুলি ক'ম আৰু এনেকুৱা ষ্টেজত উঠিবলৈ আমাৰ মানে কি কপাল লাগিব আৰু চাওক গোটেইখিনি দেখাই আছোঁ কিমান ধৰণে কামবিলাক কৰি আছে, কিমান শতাংশ কাম হ'ল আৰু কি কৰিছে কি নাই কৰা। ইয়াতে হ'ব মেলা আৰু মানে দোকান বস্তুবিলাক ইয়াতে পূৰা সকলোবিলাক ইয়াতে উলিওৱা হ'ব আৰু আপোনালোকে চাগে দোকানবিলাক কিমান সুবিধা কৰি দিছে আৰু দেখিছে নহয়। ইয়াতে আপোনালোকে অতি সোনকালে আহি পেলাই দোকানবিলাক আপোনালোকে বুকিং কৰি ল'ব পাৰিব। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে বেল আইকন দবাব নাপাহৰিব। আৰু শেষতে এটা কথা কওঁ, যদি আপোনালোকে যদি কপাহ হেপেনৰ পৰা আহিব বিচাৰে এই কপাহ হেপেনৰ পৰা আহিব পাৰিব, যেনি আহে তেনি আহিব সুবিধা আছে। আৰু আপোনালোকে আৰু ভিডিঅ' যদি লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'টো আপোনালোকক আপলোড কৰিম, চাবলৈ নাপাহৰিব। ধন্যবাদ।